এইখিনি গুটি যিমানেই ভাল নহওক লাগিলে দেখাত আপুনি ভাল দেখিব পাৰে কিন্তু এইখিনি মই গুটি কাটি দিম কাটি দিয়া ইয়াৰ কাৰণটো কি মই সেইটো কৈ আছোঁ আপোনালোকক বাকী এয়া হৈ গ'ল বডিমাহ দেখিছে কিমানখিনি গুটি আৰম্ভ হৈয়ে গ'ল তো নমস্কাৰ বন্ধুসকল মই চন্দন বৰা আজি এটা আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম তো আজি আহি গ'লো খেতিৰ ভিডিঅ' লৈ পেলাই তো খেতি বুলি কওঁতেনে সৰু সুৰাকৈ যথেষ্টখিনি খেতি কৰা হৈছে তো প্ৰথম পৰ্যায়ত আমি চাই লওঁ যে কি খেতি কৰিছোঁ কি পদ্ধতিত কৰিছোঁ তাৰ পাছত বিতংভাৱে প্ৰত্যেকটো খেতিৰ বিষয়ে আলোচনা কৰিম তো প্ৰথম চাই লওঁ যে কেনেধৰণে কি খেতি কৰিছোঁ তো খেতি বুলি কওঁতেনে বিশেষকৈ এইটো সময়ত ৰবি শস্যই কৰা হয় আৰু ৰবি শস্য বুলি কওঁতেনে এইটো টাইমত জিকা ভোল তিয়ঁহ বডি দাংবডি বেঙেনা এইবিলাকে বিশেষকৈ এইটো খেতিৰ এতিয়া বিশেষ ছিজন হয় তো কি কৰিছোঁ কি নাই কৰা সেয়া মই আপোনালোকক দেখাই গৈ আছোঁ তো এইটো ছাইডত কেইজোপামান তিয়ঁহ দিয়া আছে আৰু ইয়াত মই আলু কৰা নাছিলোঁ ইয়াত বেঙেনা ৰুইছিলোঁ বেঙেনা অলৰেডি লাগি আছে বেছি আছোঁ আৰু তাৰ মাজে মই জিকা দিয়া আছে তো এইটো চাইডে জিকা অলপ সৰু হৈ আছে সিফালে ডাঙৰ হৈছে বাকী এখন হেন্দালি সম্পূৰ্ণ মাজে জিকা আছে তাৰ মাজত আছে ভোল আৰু সিটো চাইডেও জিকা আছে সিফালেও তিয়ঁহ আছে তো ইয়াত হৈ গ'ল এয়া তো ইয়াৰ বিষয়ে পাছত মই আলোচনা কৰি আছোঁ বাকী কি কৰিছোঁ ক'ত কেনেকৈ কৰিছোঁ সেয়া মই দেখাই আছোঁ আপোনালোকক তো এইটো চাইডে এয়া আছে এয়া জেং কেৰেলা তো এয়া হেন্দালি দিবলৈ আছেই বাকী মাজে বডিমাহ আছে এইটো হ'ল তলতে যিটো বডি লাগে সেইটো মাজে ভেন্দিও দিয়া আছে তো এনেধৰণে কৰিছোঁ বাকী সিফালে কৰা আছে দাংবডি সেয়া মোটামুটি লাগিবলৈ আৰম্ভ কৰিছে তো সেয়া চাই লওঁগৈ প্ৰথম বাকী ইয়াত আলু কৰিছিলোঁ আলু মাজে ৰঙালাও আছিলে তো ৰঙালাও দিয়া আছিলে ৰঙালাওখিনি এবাৰ পানীৰ অভাৱটো বহুতেই কম পানী দিবলৈ মোৰ সুবিধা নাই সেইকাৰণে পানী পোৱা অলপ দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণে এবাৰ ৰঙালাওখিনি বগোৱা অলপ কম কাৰণ ইমান দিনত ৰঙালাও বগাই যায় গুটি সম্পূৰ্ণ লাগি যায় কিন্তু এইবাৰ পানীটো অলপ লেটকৈ পাইছে কাৰণে বগোৱাটোও কম হৈছে আৰু গুটি লগাটো অলপ শেহতীয়া হৈছে যিয়ে নহওক চেহেৰা এতিয়া বৰ্তমান বহুতেই ধুনীয়া হৈছে আৰু মাজে সাৰ কি ইউজ কৰিছোঁ সেইটোতো আপোনালোকে আগৰ ভিডিঅ'বিলাকতো গম পায় আৰু এতিয়াও দেখাই দিছোঁ সেয়া ব্ৰইলাৰ গু মানে ইয়াৰ যিটো ভুচি ব্ৰইলাৰ গু মিক্স থাকে তো সেই ভুচিটো ইউজ কৰিছোঁ আৰু সেইটোৱে মোটামুটি প্ৰথমৰ পৰা শেষ পৰ্যায়লৈকে সাৰ বুলি ক'ব পাৰি ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ মেডিচিন ইউজ নকৰোঁ সিমানখিনি সাৰ দিয়ে তো গুটি লগা ষ্টাৰ্ট হৈ গৈছে মোটামুটি য'তে ত'তে গুটি লাগিছেই তো ৰঙালাও বিষয়ে পাছত ভালকৈ বিতংভাৱে ভিডিঅ' বনাম এতিয়া বাকী যিখিনি খেতি আৰম্ভ কৰিছোঁ সেইখিনিৰ বিষয়েহে আজি আলোচনা কৰিম আৰু কেনেধৰণে কৰিছোঁ কি কৰিছোঁ তো সেয়াও দেখাম বাকী এয়া হৈ গ'ল বডিমাহ তো বডিমাহ মোটামুটি আজি মাৰ্চৰ 29 তাৰিখ হয় তো 29 তাৰিখে মই আজি ভিডিঅ' বনাইছোঁ আৰু মোটামুটি ইয়াত ফল লগা আৰম্ভ হৈ গ'ল তো মই দেখাই আছোঁ তো এয়া ফল লাগিবলৈ আৰম্ভ হৈ গ'ল প্ৰত্যেকজোপা গছতে ফুল আৰম্ভ হৈ গ'ল ফুল আহিলে যেতিয়া ফল এইবিলাক আৰম্ভ হৈ গৈছে বডিমাহ বোলা বস্তুটো তলতে আৰম্ভ হয় একদম তলৰ পৰাই আৰম্ভ হয় তো সেইকাৰণে মই এইটো ছিষ্টেম কৰিছোঁ যোৱা বছৰো কৰিছিলোঁ বডিমাহ কিন্তু যোৱা বছৰ অলপ শেহতীয়া হ'ল ফলত লগাটো বহুত লাগিছিলে কিন্তু যিমান টকা পাবলগীয়া আছে সিমানটো নাপালোঁ তো এইবাৰ ভাবিলোঁ অকণমান আগতীয়া কৰোঁ আগতীয়া বুলি কওঁতে মোটামুটি এতিয়া বৰ্তমান একেবাৰে আগতীয়া বুলি ক'ব নোৱাৰি অলপতো লেট হৈ গ'ল মানে মই অকণমান চিন্তা কৰিবলগীয়া হ'ল তো কি চিন্তা কৰিলোঁ কি নকৰিলোঁ সেইটো মই আপোনালোকক কৈ আছোঁ প্ৰথম পৰ্যায়ত চিন্তা কৰিবলগীয়া বিষয় হ'ল কি মই যোৱাবাৰ অলপ লছ খালোঁ কাৰণ লছ খালোঁ মানে কি শেহতীয়া হ'ল অলপ লগাটো বহুত লাগিছিলে কিন্তু পাছত বেপাৰী নহা হ'ল বজাৰত একে এভেইলেবল হৈ গ'ল তো সেইকাৰণে এইবাৰ ভাবিছিলোঁ কৰিম নকৰিম বুলি অলপ মনতে সন্দেহ এটা ভাবিলোঁ আৰু বিশেষ কথা যিখিনি মাটিত মই এতিয়া বডিমাহ কৰি থৈছোঁ এইখিনি মাটিত মই আলু কৰি থোৱা আছিলে বিশেষকৈ কৰিবলৈ জেগা ইমানেই নাছিলে তো মনতে খেলালোঁ যে যিকোনো খেতি বোলা বস্তুটো মানে ৰবি শস্য তো একে জেগাতে এটা খেতি কৰিম বুলি ভাবিলে নহ'ব তো তাৰ মাজত দুটা খেতি কৰিব পৰা প্ৰচেছিং ৰাখিব লাগিব তো সেইকাৰণে মই আলু মাজে তো বডি গুটি দি গ'লোঁ দিয়াত সোনকালে কৰিব পৰা গ'ল হয় কিন্তু মই দুদিনমান লেট কৰি দিলোঁ
বিশেষকৈ মানে অকণমান চিন্তা কৰিবলগীয়া হ'ল, তো সেইকাৰণে দুদিনমান লেট কৰি দিলোঁ। তো এতিয়া বডি গুটি তাৰ আলু মাজে মাজে দিলোঁ, আলু খান্দি গ'লোঁ, তাত মাটি চপালোঁ, মাটি চপোৱাৰ ফলত ইয়াত হেন্দালি দিলোঁ। যথেষ্ট এইবাৰ ক'বলৈ গ'লে যথেষ্টখিনিয়ে আগতীয়া হৈছে। আৰু এটা কথা, বডিমাহ বোলা বস্তুটো একে তলতে আৰম্ভ হয়, তলৰ পৰাই লাগে। যোৱাবাৰ কৰোঁতেনে জংঘল হৈ গৈছিলে, জংঘল গুচাই গুচাই বহুত আমনি পাইছিলোঁ। সেইকাৰণে এইবাৰ এইটো ছিষ্টেম কৰিছোঁ। এইটো ছিষ্টেম মানে মই প্ৰত্যেকতে এইটো ছিষ্টেমে আৰম্ভ কৰিম। জিকা হওক, ভোল হওক, তিয়ঁহ হওক, যিমানখিনি কৰিছোঁ চবতে সাৰ জাবৰ দিয়াৰ পাছত মই এইটো পদ্ধতিত মাটিখিনি প্লাষ্টিক দি পেলাই আৱৰণ দিম, যাতে জংঘলটো নুঠে। তো এতিয়া এয়া বডি লাগিছে, আৰু এই বডিডাল প্লাষ্টিকৰ ওপৰত পৰি আছে, আৰু ই সম্পূৰ্ণ ধুনীয়া হৈ থাকিব। ইয়াত যদি জংঘলৰ মাজত পৰি থকাহেঁতেন ইয়াক পোকে ধৰিলে হয়, বা ক'ৰবাত বেকা হৈ ৰখি থাকিলেহেঁতেন, বেকা হৈ গ'ল হয়। কিন্তু এইডাল এতিয়া ধুনীয়াকৈ সম্পূৰ্ণ যিমান দীঘল হ'বলগীয়া তাৰ কেপাচিটি আছে সিমান দীঘল সি মাটিতেই হ'ব। তো এনেধৰণে কৰিলে ভাল হয়। তো বাকীখিনি খেতিৰ বিষয়ে এতিয়া আলোচনা কৰিম, কি কৰিব লাগে, কি কৰিব নালাগে। ব'লক প্ৰথম যাওঁ জিকা খেতিৰ বিষয়ে। আৰু এটা কথা, এইবাৰ খেতি কৰি বহুত এটা অভিজ্ঞতা হ'ল। অভিজ্ঞতা কি হ'ল যে মই প্ৰথম পৰ্যায়ত গুটি কিনি আনিলোঁ, আনি গুটি পচালোঁ। গজাটো সম্পূৰ্ণ ধুনীয়া গজিছে। তো বহুত কুঁৱলী পৰিলে, কুঁৱলী পৰাৰ ফলত ফাংগাছ লাগিলে, ফাংগাছ লাগি পুলিখিনি একেবাৰে উঠিবই নোৱাৰিলে। তো গজি আহিলে, তলফালৰ পৰা গেলি আহিলে। তো সেই প্ৰথম পৰ্যায়ৰ গুটিখিনি তেনেকৈয়ে গুচি গ'ল। ছেকেণ্ড পৰ্যায়ত গুটি আনিলোঁ, গুটি আনি পেলাই প্ৰথম পৰ্যায়ত গুটি আনি মই মাটিতে দিছিলোঁ। নিজে ভিডিঅ' বনাই পেলাই গিলাচত পচাবলৈ কৈছিলোঁ, কিন্তু এইবাৰ মই মাটিতে দিছিলোঁ প্ৰথম পৰ্যায়ত। কিন্তু ছেকেণ্ড পৰ্যায়ত গিলাচত পচালোঁ। গিলাচত পচোৱাৰ পাছত পুলিখিনি উঠিছিলে, উঠাৰ পাছত সৰুকৈ এচাটি বৰষুণ আহিলে। বৰষুণ অহাৰ ফলত মই পুলিখিনি ভিতৰত ৰখা নাছিলোঁ, বাহিৰত ৰাখিছিলোঁ। বৰষুণ পৰিলে, পৰাৰ ফলত গোটেই পুলিখিনি এদিনতে গোটেই পুলিখিনি পূৰা ক'লা হৈ পেলাই গেলি গ'ল। তাৰ মাজে মাজে এজোপা ক'ৰবাত বাচিলে। তো এজোপা মোৰ বেক চাইজত দেখিছে, সেইটো ছেকেণ্ড পৰ্যায়ৰ গুটি। তাৰ পাছত আকৌ 3 নম্বৰ বাৰ গুটি আনি পেলাইহে বাকীখিনি কৰা হৈছে। তো এখন হেন্দালি দেখিছে। তো বেক চাইডে দিয়া আছে মোৰ যিখিনি বেঙেনা তলিত দিয়া আছে। তো গুটি বুলি কওঁতেনে এটা কথা মনত পৰিলে, যিবিলাক সৰু সৰু খেতিয়ক, যেনেধৰণে আমাৰ নিচিনা খেতিয়ক, তো তেখেতসকলৰ কাৰণে এটা সৰু মেছেজ যে গুটি কিনোতেনে সদায় চাই চিতি গুটি কিনিব লাগে। বজাৰৰ পৰা গুটি কিনি আনিলোঁ, লগালোঁ, তো ফল ভাল নাপালোঁ। তো সেইকাৰণে গুটি কিছুমান চাই পেলাই কিনি আনিব লাগে। কি কি গুটি আনিব লাগে মই সেই বিষয়ে কৈ আছোঁ। তো মই এইজোপা যিজোপা দেখিছে, এইজোপা হ'ল মল্লিকা F1। তো এইটো চাইডে আছে মল্লিকা F1 জিকা, যিখিনি আছে সেইখিনি মল্লিকা F1। যিখিনি বেঙেনা তলিত দিয়া আছে সেইখিনি হ'ল নামধাৰী NS3। তো বাকী মাজত দিয়া আছে সেইখিনি ভুল। তো এইটো গ্ৰীণ ভুল হয়। ভুলও কেইবাটা জাতো থাকে, এইটো গ্ৰীণ হয়, আৰু মই সেইটো নামটো পাহৰি গৈছোঁ। কিন্তু তাৰো ৰিজাল্টটো বহুত ভাল। এতিয়া দেখিছে মোৰ ভিডিঅ'ত, তো কিমান সৰু সৰু হৈ আছে, কিন্তু কলি তাতো আৰম্ভ হৈ গৈছে। আৰু এজোপা হ'ল দেখিছে কলি আৰম্ভ হৈ গৈছে। তো ইয়াতো কৰিবলগীয়া বহুতখিনি কাম থাকে। তো কি কৰিব লাগে সেইটো মই আপোনালোকক দেখাই আছোঁ আৰু কৰি আছোঁ। আৰু এফালে তিয়ঁহ কৰা আছে, সিটো চাইডেও তিয়ঁহ কৰা আছে, এইটো চাইডেও আছে। তো তিয়ঁহ হ'ল এইটো বিট আনিছিলোঁ মই বুলেট। তো ইয়াৰ ৰিজাল্ট কেনেকুৱা সেইটো মই দেখিছে, গছ মোটামুটি 2 ফুটমান উঠিছেহে, আৰু সাৰ জাবৰ দিয়াই নাই এতিয়ালৈকে। কাৰণ হেন্দালিখন দেখা পাইছে, ইমানখন হেন্দালি দিয়া আছে, পূৰা 100 খুঁটা আছে। তো 100 খুঁটা হেন্দালিখন দিওঁতে যথেষ্ট দিন পাৰ হৈ গৈছে। সাৰ জাবৰ দিবলৈ মই সময় পোৱা নাই। কিন্তু এয়াও বেছি সাৰ জাবৰ দিয়া টাইম হৈছে, কিন্তু ইয়াৰ ৰিজাল্টটো কেনেকুৱা সেইটো মই দেখাই দিছোঁ। তো দেখিছে কিমানখিনি গুটি আৰম্ভ হৈয়ে গ'ল একেবাৰে মাটিতে। তো এইটো হৈ গ'ল বুলেট আছিলে, ইয়াৰ গুটি যিটো নাম আছে ইয়াৰ বুলেট। তো বাকী এইটো হৈ গ'ল মল্লিকা F1 জিকা। তো এয়া দেখিছে কলি আৰম্ভ হ'লে। তো ওপৰলৈ যোৱাখিনি কলিও আৰম্ভ হৈছে। কিন্তু এতিয়া মই ইয়াত কি কৰিব লাগে সেইটো মই আপোনালোকক দেখাই আছোঁ, যে যিটো কলি এতিয়া আৰম্ভ হৈছে গছত, তো সৰুৰ পৰাই তলৰ পৰাই আৰম্ভ হৈ আহে। যিটো সিটো চাইডে বেঙেনা তলিত দিয়া আছে সেইখিনি হৈ গ'ল নামধাৰী NS3। তো তাৰ ৰিজাল্টটো আৰু বেছি ভাল পাইছোঁ তো মল্লিকা F1তকৈ। কাৰণ মল্লিকা F1 মোটামুটি 4 ফুটমানত আৰম্ভ হৈছে গুটি লগা। তলৰ পৰাও লাগিছিলে 2 এটা, মই ছিঙি দিছিলোঁ। তো এয়া হেন্দালিত উঠি গ'ল, ইমানখিনি হেন্দালিত উঠি গ'ল। আৰু বাকী এইখিনি গছত লাগিছে গুটি। তো সেই গছত লগা গুটিখিনি যে
মই কাটি দিম মানে এইখিনি মই এতিয়া ছিঙি দিম পুৰা। এইখিনি গুটি যিমানেই ভাল নহওক লাগিলে দেখাত আপুনি ভাল দেখিব পাৰে, কিন্তু এইখিনি মই গুটি কাটি দিম। কাটি দিয়া ইয়াৰ কাৰণটো কি মই সেইটো কৈ আছোঁ আপোনালোকক। যিখিনি গুটি গা গছত লাগে ধৰা আৰম্ভ হয় হেন্দালিৰ পৰা যিখিনি তলত লাগে, বৰ্তমান উঠি যোৱা গছডালত পাছৰ পৰ্যায়লৈ কোৱা নাই মই, বৰ্তমান এতিয়া গছডাল উঠিহে গৈছে, উঠি গৈ পেলাই সিমানখিনি পাইছেগে। আৰু এইখিনি হ'ল হাইব্ৰিড গুটি হয়। হাইব্ৰিড বুলি কওঁতেনে বহুত মানুহে কয় হাইব্ৰিড গছডাল বগাইহে যায় আৰু ফলত গুটিয়ে প্ৰথম পৰ্যায়ত লাগি তাৰ পাছত গুটি নালাগে আৰু গুটি লগা এৰি দিয়ে। কাৰণ হ'ল কি, সেইবিলাক কৰিবলগীয়া কাম কিছুমান থাকে। এতিয়া যিডাল গা গছত গুটি লাগিছিলে তো সেই গুটিখিনি ছিঙি দিব লাগে প্ৰথম পৰ্যায়ত। তো সেই গুটিখিনি ছিঙি দিয়াৰ পাছত যিখিনি হেন্দালিত উঠি যাব, উঠি যোৱাৰ পাছত যিখিনি গুটি আৰম্ভ হয় সেইখিনি ৰাখিব লাগে। আৰু 2 নম্বৰ কাম কৰিবলগীয়া আছে, ইয়াত কাটিং কৰিব লাগে। তো সেই কাটিং কৰা ভিডিঅ' মই নেক্সট পৰ্যায়ত আনিম। তো এতিয়া মই সময় নাই বিশেষকৈ, আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো এইবিলাক কৰিবলগীয়া কাম কিছুমান থাকে। আৰু সেইটো চাইডে যিখিনি জিকা আছে সেইখিনি জিকা বহুত তলৰ পৰাই গুটি আৰম্ভ হৈ গৈছে। বাকী এইখিনি হৈ গ'ল ভোল, আৰু ভোলো ইয়াতো গুটি আৰম্ভ হৈ গৈছে। আৰু এইখিনি যিখিনি ভোল গা গছত লাগিব মই সেইখিনি গুটি লাগিবলৈ নিদিওঁ। কাৰণ কি, গছডাল একেবাৰে কমজুৰি হৈ যাব। যিখিনি গুটি ইয়াতে গা গছতে যদি লাগি যায় সেইখিনি গুটি যদি আমি ৰখাই দিয়াৰ ফলত গছডালৰ কমজুৰি হৈ যায় বহুত। সেইকাৰণে হেন্দালি ওপৰত উঠি পেলাই যিটো গুটি লাগে সেইটো গুটিহে ৰখাব লাগে মেইন গছডালত যদি লাগে। আৰু যেতিয়া গা গছত ইয়াৰ পৰা গুটি আৰম্ভ হৈ যাব তো সেই গুটিখিনি ছিঙি পেলাব লাগে, ৰখাব নালাগে পৰাপক্ষত। এয়া দেখিছে, এয়া ফুল আহিছে, মোটামুটি এয়া ফুল আহিছে। আৰু এয়া ফুলতে মাজে মাজে গুটি লাগি যাব। তো সেই গুটিখিনি ৰখাব নালাগে। ৰখাব নলগীয়া মেইন কাৰণ হ'ল কি, গছডাল একেবাৰে কমজুৰি হৈ যায়। তো হেন্দালিত যেতিয়া উঠি বগাব তেতিয়া গুটি যিটো লাগে গা গছত সেইটো ৰখাব লাগে। আৰু ইয়াত যিখিনি গুটি লাগে সেইখিনি ছিঙি দিব লাগে। আৰু তাৰ পৰা ডাল ওলাই পেলাই যিটো গুটি মুঠতে তলত হেন্দালিৰ তলত লাগে সেইটো গুটি ৰখাই দিলে কোনো কথা নাই। যিডাল মেইন গছত গুটি লাগে সেইডাল সেইটো গুটি ছিঙি দিব লাগে হেন্দালিৰ ওপৰত নুঠালৈকে। এইখিনি জিকা হ'ল নামধাৰী NS3। তো এয়া দেখিছে, ইয়াৰ ৰিজাল্টটো বহুত ভাল। মোটামুটি 1 ফুট মানৰ পৰাই গুটি আৰম্ভ হৈ গৈছে। তো এইটো গুটি এয়া লাগিছে, নেক্সট এইটো লাগিছে গা গছডালতে। কিন্তু এইবিলাক গুটি মই ছিঙি দিম মানে এতিয়া ছিঙি দিবলৈ মোৰ অসুবিধা হৈছে, কেমেৰাটো ধৰিবলৈ দিগদাৰ হয়। তো এইখিনি মই চব ছিঙি দিম। তো আগতেই ছিঙি দিলোঁ হয় মই নুফুলাকৈ, কিন্তু কি হ'ল, ভিডিঅ' বনাম বুলি আপোনালোকক দেখাম বুলিয়ে মই ছিঙা নাছিলোঁ। তো হাতে ছিঙিলে বেয়া হয়, পৰাপক্ষত যিকোনো কেঁচি হওক, কটাৰী হওক বা ব্লেড হওক সেইবিলাকত দি কাটি দিলে বেছি ভাল হয়। হাতে ছিঙিলে ঠাৰিডালত অলপ কষ্ট পাব পাৰে, ঘাঁ লাগিব পাৰে। তো সেইকাৰণে হাতে ছিঙিব নালাগে। তো যিয়ে নহওক, খেতিৰ কথা কৈ থাকিলে বহুত দীঘল হৈ গৈ থাকিব। আৰু ইয়াৰ ওপৰত বহুত ভিডিঅ' আহিব, সেইটো চিন্তা কৰিব নালাগে। ইয়াত কৰিবলগীয়া বহুতখিনি কাম আছে। কিন্তু এটা জানিবলগীয়া বিষয় যে ৰবি শস্য বুলি ক'লে কম মাটিতে বহুত খেতি কৰিব পাৰি। তো সচৰাচৰ জ্বলন্ত উদাহৰণ মোৰ বেক চাইডে দেখিছে। তো মই তলত কৰিছোঁ বেঙেনা কাম বেঙেনাই কৰি আছোঁ, ওপৰত হেন্দালি দিছোঁ, মাজে মাজে জিকা দিছোঁ। তো এতিয়া জিকা উঠি যাব, জিকা কাম জিকাই কৰি থাকিব, তলত তো বেঙেনা লাগি থাকিব। তো এনেকুৱা কিছুমানে যে একেকণ মাটিতে ডাবুল খেতি কৰিব পাৰি। তো ধান খেতি বুলি ক'লে তেতিয়া তাত কৰিবলৈ সুবিধা হয়। তো ৰঙালাও খেতিটো যেনেকৈ তাত আলু কৰিছিলোঁ, মাজে মাজে ৰঙালাও দিছোঁ। এতিয়া আলু খান্দিলোঁ, আলু হৈ গ'ল। তো এতিয়া ৰঙালাও আৰম্ভ হৈ গ'ল। তো মই এইটো চাইডে বেক চাইডে দেখিছে একেবাৰে খালী। কিন্তু ইয়াত খালী মানে কি, মই ইয়াত হাল বালোঁ, হাল বোৱাৰ পাছত ধনিয়া সিঁচিলোঁ, ধনিয়া সিঁচাৰ পাছত গুটি দি গ'লোঁ আৰু মাজে মাজে। তো গিলাচত পচাই পেলাই ৰুইছিলোঁ। যিয়ে নহওক, তো মাজে মাজে জিকা গুটি দি দিলোঁ, ফুলৰ গুটি দি দিলোঁ, ধনিয়া উঠোৱাৰ পাছত জেগাখিনি আকৌ চফা কৰি দিলোঁ। চফা কৰি দিয়াৰ ফলত এতিয়া বাকীখিনি গছ আৰম্ভ হৈ গ'ল। তো তাতো ডাবুল খেতি হ'ল। য'ত দেখিছে মই খেতি কৰিছোঁ। তো সেইটো চাইডে কেৰেলা দিছোঁ, কেৰেলাৰ মাজত বডি আছে। তো যিটো বডি জেং দিব নালাগে, সেইটো চাপৰতে লাগে, সেইটো বডি আছে। তাৰ মাজে মাজে ভেন্দি দি থৈছোঁ। তো তাতো ডাবুল খেতি হৈ গ'ল। তো ওপৰত হেন্দালি দিম, তাত কেৰেলা লাগিব, তলত যিখিনি লাগিবলগীয়া বস্তু তাত লাগিব। তো বাকী যিখিনি বডিমাহ কৰিছিলোঁ তাতো মই আলু কৰিছিলোঁ, আলু মাজে মাজে বডিমাহ দিলোঁ, আলু খান্দিলোঁ, বডিমাহ মাটি চপাই দিলোঁ, তাতে হেন্দালি দি দিলোঁ। এতিয়া বডিমাহ লাগি গ'ল। তো একেখিনি মাটিতে ডাবুল খেতি কৰিবলৈ চেষ্টা কৰিব লাগে। সেইটো নিজে
আয়ত্ব কৰিব লাগে। বিশেষকৈ যে মই ইয়াত কি কৰিলে কি ভাল হ'ব, তো কেনে পৰ্যায়ত কোনটো সময়ত কেনেকৈ দিব লাগিব, তো সেইখিনি নিজে নিজে কৰিলে বেছি ভাল হয়। বহুত কথা ক'লোঁ, তো ভিডিঅ'টো এনেকৈ কৈ থাকিলে আৰু দীঘল হৈ গৈ থাকিব। তো আজিলৈ ইমানতে সামৰিছোঁ। যদি অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।